হরিনাম ধর্ম সীমান্ত শঙ্কর দেব এটা খুব পবিত্র দিন, পবিত্র অনুষ্ঠান। গতিকে এই অনুষ্ঠানত আমি পবিত্ৰ লাই খুঁটা স্থাপন কৰিবৰ কাৰণে আমন্ত্ৰণ কৰি আনিছো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলা শাখাৰ সভাপতি পৰম শ্ৰদ্ধাৰ গোলাপ শইকীয়া বাপজনা আৰু লগতে আমাৰ আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি পৰম শ্ৰদ্ধাৰ পুনা বৰা বাপজনা আৰু দয়াং আঞ্চলিক শাখাৰ সভাপতি শ্ৰদ্ধাৰ শ্ৰী সিদ্ধেশ্বৰ গগৈ বাপ কেইজনাক আমি সন্মান জনাইছো। লগতে আমি আদৰণি কৰিবৰ কাৰণে আমি আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি বাপজনাক এখন গামোচাৰে আদৰণি জনাবৰ কাৰণে আমি আদৰণি সমিতিৰ সম্পাদক আমি ৰাজু সোণোৱাল বাপজনাক সেৱা নিবেদন কৰিছো। আৰু ইয়াৰ পিছতে আমি দয়াং আঞ্চলিক শাখাৰ সভাপতি পৰম শ্ৰদ্ধাৰ হিতেশ্বৰ গগৈ বাপজনাকো আমি আদৰণি জনাবৰ কাৰণে সেৱাপূৰ্বক নিবেদন জনাইছো কৃষ্ণ। আৰু লগতে আমাৰ এই পবিত্ৰ লাই খুঁটাত ধৰিবৰ কাৰণে আমাৰ মূল সংঘৰ সদস্য বাপজনা আছে অৰুণাচাৰ্য আৰু লগতে জিলা শাখাৰ বিষয়ববীয়া তথা আমাৰ মূল সংঘৰ পৰম শ্ৰদ্ধাৰ সংস্কৃতি গৱেষণা পৰিষদৰ সভাপতি পবিত্ৰপন বৰাচাৰ আছে। গতিকে আমি সমস্তজনকে এই খুঁটা ভাগত ধৰিবৰ কাৰণে আমি সেৱাপূৰ্বক মিনতি জনাইছো কৃষ্ণ।
ৰাস্তাফালে টানক, পূবলৈ টানক, পূবলৈ অকণমান টানক, বছ হ'ব। এই চাইডটো সেইফালে লিখা শ্ৰীমন্ত শংকৰ হৰি ভগত শংকৰদেৱ সংঘৰ জয় একশৰণ হৰিনাম ধৰ্ম জয় গোলাঘাট জিলা শাখা জয় দয়াং আঞ্চলিক শাখা কৃষ্ণ কৃষ্ণ পৰম